Hello everyone, Assalamu alaikum. Painting of Parvin channelলৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা ধুনীয়া ডিজাইন লৈ আহিছো। এইটো এটা কুৰ্তি হয়, নাইৰা কাট কুৰ্তি। ইয়াৰ আগতে এনেকুৱা ডিজাইনৰে কুৰ্তি এটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো। হেতু মই মোৰ নিজৰ কাৰণে বনাইছিলো প্ৰথম। সেই কুৰ্তিটো চাই পছন্দ কৰি এইটো এজনে অৰ্ডাৰ দিলে। সেই অৰ্ডাৰৰ কামটোৱে মই কৰি আছো। ইয়াতে ফুলৰ কালাৰটো ডিফাৰেন্স দিছো। এইটো কাস্টমাৰৰ পছন্দ মতে দিছো আৰু এই ফুলবিলাক লেছ হয়। যিকোনো সূতাৰ দোকানত পাই যাব। আজিকালি এইটো বহুত মানে চলি আছে। বহুতে মেখেলা চাদৰ বনাই আছে। মই মেখেলা চাদৰ বনোৱা নাই, কুৰ্তিহে বনাইছো। বহুত ভাল লাগে আৰু সহজো, সোনকালে হৈ যায়। পাতখিনি কালাৰ কৰি দিলেই হ'ল। এইটো এক্ৰিলিক ফেব্ৰিক কালাৰে মই পাতখিনি কৰি আছো। ইয়াতে মই হালধীয়া কালাৰৰ ফুলটো ব্যৱহাৰ কৰিছো কাস্টমাৰৰ পছন্দ মতে। দেখিবলৈ খুবেই ধুনীয়া ডিজাইনটো, আৰু কিন্তু সহজ একেবাৰে। নতুন সকলেও কৰিব পাৰিব আৰু দেখিবলৈ বহুত ধুনীয়া হয়, আনকমন হয়। নিজে ডিজাইন কৰি এটা ড্ৰেছ বনালে সেইটো আন কাৰো লগত নিমিলে। সেইটো পিন্ধি মানে বেলেগ ধৰণৰ ভাল লাগে আৰু মানে আনকমন হয় বস্তুটো। সেইকাৰণে আপোনালোকে ঘৰত এনেকৈ বনাব পাৰে অতি কম খৰচতে। ইয়াতে মই পাতত গ্ৰীণ আৰু হালধীয়া কালাৰটো ব্যৱহাৰ কৰিছো। দুটা কালাৰ কম্বিনেশ্যন কৰি দিছো। যিহেতু ডাৰ্ক কালাৰৰ কাপোৰ, সেইকাৰণে ডাইৰেক্ট ডাৰ্ক গ্ৰীণটো দিলে মানে অলপ কলা কলা হেন হয়, বেছি ভাল নালাগে। সেইকাৰণে হালধীয়া কালাৰটো মিক্স কৰি দিছো। আৰু ইয়াতে প্ৰথমে মই বগা কালাৰটো দি লৈছো। যিহেতু ডাৰ্ক কালাৰৰ কাপোৰ, যিসকলে কৰে পেইণ্টিং তেওঁলোকে জানেই ডাৰ্ক কালাৰৰ কাপোৰত আগতে বগা কালাৰটো দি ল'ব লাগে। বগা কালাৰত মই মিডিয়াম মিহলাই একেবাৰে পাতল কৰি তাৰপিছত এটা লেয়াৰ দি লৈছো। তাৰ ওপৰতে মই বেলেগ কালাৰ কৰি আছো। আপোনালোকে তেনেকৈ কৰিব, নহ'লে ডাইৰেক্ট কালাৰ কৰিলে কাপোৰত দেখিবলৈ ভাল নালাগে। শুকোৱাৰ পিছত কালাৰবিলাক মানে ডেম হৈ যায়। সেইকাৰণে যিকোনো কালাৰিং কাপোৰত আগতে বগা কালাৰটো দি ল'লে ভাল হয়। এইটো হৈছে কুৰ্তিৰ সম্পূৰ্ণ ডিজাইনটো। মই এতিয়া আপোনালোকক দেখুৱাম। বহুত ধুনীয়া হৈছে কাপোৰটো। মই নিজৰ কথা নিজে কৈ আছো, আপোনালোকেও বাৰু কমেণ্ট কৰি জনাব কুৰ্তিটো কেনেকুৱা হৈছে। এইটো এটা লতা ডিজাইন, ওপৰৰ পৰা লতাটো এনেকৈ নামি আহিছে। বহুত ধুনীয়া লাগিছে। চাইডত মই এনেকৈ প্লেট দি দিলোঁ, মাজত কিন্তু দিয়া নাই, কাৰণ ডিজাইনটো তললৈ নামি গৈছে। সেইকাৰণে মাজত মানে প্লেট দিলে মানে ভাল নালাগিলে হয়, সেইকাৰণে। আৰু হাতত এনেকৈ লেচ দিছোঁ, এটা চেম কালাৰৰ লেচ লগাই দিছোঁ আৰু এনেকৈ ডিজাইন কৰি দিছোঁ। এইটো এলবো স্লিভছ হয়। মই যিটো কুৰ্তি বনাইছিলোঁ সেইটোত ফুল স্লিভছ আছিলে। আৰু ছাইডত এনেকৈ এইটো নাইৰা কুৰ্তি, ছাইডত এনেকৈ লেচ লগাই দিছোঁ সন্মুখৰ পাৰ্টত। লেচটো দিয়াৰ পিছত ড্ৰেছটো আৰু বেছি ভাল লগা হৈছে। আৰু তলৰ এইটো ডিজাইন, সম্পূৰ্ণ ডিজাইনটো এনেকুৱা হৈছে। আপোনালোকে ঘৰত এনেকৈ বনাই ল'ব পাৰে অতি সহজতে। বেলেগৰ কাৰণে নবনালেও নিজৰ কাৰণে বনাব পাৰে কম খৰচতে। ধুনীয়া এটা ড্ৰেছ। মই আৰু ইয়াৰ পিছতো ফ্ৰকৰ ডিজাইন কৰিম, বেবী ফ্ৰকৰ এই লেচেৰে। মই ফ্ৰকবিলাক বনাই থৈছোঁ, ডিজাইনবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাব। যদি মোৰ ডিজাইনবিলাক চাব খোজে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেনেহ'লে চাব পাৰিব। আৰু ইয়াতে ৰাউণ্ড গল দিছোঁ, আৰু গলত মই হাতেৰে চিলাই কৰি দিছোঁ। হাতেৰে চিলাই কৰি দিয়াৰ কাৰণে গলত ফিনিচিং আহিছে। মেচিন চিলাই দিলে দেখিবলৈ ভাল নালাগিলে হয়। এইটো হৈছে সম্পূৰ্ণ ডিজাইনটো কুৰ্তিৰ। আশা কৰোঁ ভাল লাগিছে। ইয়াৰ পিছৰ ভিডিঅ'বিলাক চাব। আল্লাহ হাফিজ। আসসালামু আলাইকুম।